প্ৰচাৰ দিশে অগ্ৰসৰ হৈছে জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে শাহৰুখ খান বহু ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে বলিউডৰ বহু নামী চিনেমাৰ ৰেকৰ্ড গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালেৰ এডভান্স টিকট বুকিং তথা অগ্ৰিম টিকট বুকিংয়ে ৰেকৰ্ড অঞ্চলৰ দিশে অগ্ৰসৰ হৈছে আৰু অতি শীঘ্ৰেই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ ছবিৰ অগ্ৰিম টিকট বুকিং 100 কোটিৰ ঘৰ পাৰ কৰাৰ সম্ভাৱনা সবিশেষ এই বিনালেৰ যদি এনেদৰে টিকট বুকিং হৈ থাকে এমাহৰ ভিতৰত 100 কোটি টকা উপাৰ্জন কৰিব পাৰে ৰৈ ৰৈ বিনালে ইতিমধ্যে অগ্ৰিম টিকট বুকিংয়ে ৰেকৰ্ড ভংগ কৰিছে বহু বলিউডৰ ছবিৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম ৰৈ ৰৈ বিনালে আৰু নতুন ইতিহাস ৰচাৰ দিশে ৰৈ ৰৈ বিনালে টিকট বিক্ৰীৰে এমাহত 100 কোটি টকা উপাৰ্জনৰ সম্ভাৱনা যদি দৈনিক হৈ থাকে তেতিয়াহ'লে 100 কোটি টকা উপাৰ্জন কৰিব পাৰে এমাহত 5 কোটি আছিল ছবিখনৰ বাজেট মুক্তিৰ পূৰ্বে অভিলেখৰ পাছত অভিলেখ ভাঙিছে ৰৈ ৰৈ বিনালে নতুন অভিলেখ গঢ়াৰ দিশা এশখন পৰ্দাত চলিব ৰৈ ৰৈ বিনালে এয়া হ'ব অসম তথা উত্তৰ পূবৰ ইতিহাসত প্ৰথমখন ছবি অসম উত্তৰ পূবৰ বাহিৰতো প্ৰতিদিনে চলিব মুখত পৰ্দাত 24 ঘণ্টাত 1,14,000 টিকট বিক্ৰীৰ অভিলেখ গঢ়িছে ৰৈ ৰৈ বিনালে প্ৰতিদিনে অসমকে ধৰি দেশত প্ৰদৰ্শনী এই ট্ৰেণ্ড যদি অব্যাহত থাকে এমাহত 100 কোটিৰ ঘৰ চুব 3 মাহত 300 কোটিৰ ঘৰ চোৱাৰ সম্ভাৱনা বহিৰাজ্যৰ পৰা ছবিখন বিচাৰি ইতিমধ্যে বহিৰাজ্যীয় ৰাজ্যৰ বহু হলত ইতিমধ্যে এসপ্তাহৰ টিকট বুকিং হৈছে বলিউডৰ শাহৰুখ খান সলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে জুবিন গাৰ্গৰ অন্তিমখন ছবি তথা জুবিন গাৰ্গৰ বিনালে আৰু যদি এনেদৰে টিকট বুক হৈ থাকে দৈনিক হাজাৰ টিকট যদি বুকিং হৈ থাকে তেতিয়াহ'লে এটা মাহত 100 কোটি টকা উপাৰ্জনৰ সম্ভাৱনা আছে উপাৰ্জনৰ অনুমান কৰা হৈছে বলিউডৰ বহু নামী চিনেমাৰ ৰেকৰ্ড ইতিমধ্যে অগ্ৰিম টিকট বুকিংয়ে ভংগ কৰিছে অৰ্থাৎ 100 কোটি টিকট বুকিং হৈছে দৈনিক হাজাৰ টিকট বুক কৰিছে ছবিখন চাবলৈ আৰু ৰাজ্যৰ বাহিৰতো ছবিখন যিহেতু মুক্তি দিয়া হ'ব ৰাজ্যৰ বাহিৰতো বুকিং প্ৰক্ৰিয়া খুলি দিয়া হৈছে আৰু এনেদৰে যদি দৈনিক হাজাৰ টিকট বুকিং প্ৰক্ৰিয়া অব্যাহত থাকে তেতিয়াহ'লে 100 কোটিৰ ঘৰ শীঘ্ৰেই পাৰ কৰিব অৰ্থাৎ বলিউডৰ শাহৰুখ খান সলমান খানৰ লগতে বহু নামীৰ ৰেকৰ্ড ভংগ কৰিব পাৰে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে নতুন ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ৰৈ ৰৈ বিনালে সকলোৱে ছবিখন চাবলৈ বাট চাই আছে আৰু যেতিয়া টিকট বুকিং লগে দ্ৰুতগতিত সোল্ড আউট হৈ পৰিছিল টিকট আৰু বৰ্তমানো যেহেতু মুক্তিৰ বাবে মাজত মাত্ৰ 2টা দিন বাকি আছে টিকট বুকিং প্ৰক্ৰিয়া বিক্ৰীৰে এটা মাহতে 100 কোটি টকা উপাৰ্জন কৰাৰ সম্ভাৱনা ছবিখনৰ বাজেট আছিল 5 কোটি টকা মুক্তিৰ পূৰ্বে অভিলেখৰ পাছত পূৰ্বৰ অভিলেখ ভাঙিছে মুক্তিৰ পূৰ্বে নতুন অভিলেখ গঢ়িছে ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গৰ অন্তিম অভিনয় চাবলৈ সকলোৱে বাট চাই আছে ছবিখনত জুবিন গাৰ্গক পুনৰবাৰ জুবিন গাৰ্গৰ অসমবাসীয়ে বাট চাই আছে দ্ৰুতগতিত চলি আছে ছবিখন মুক্তি দিবলৈ মাজত মাত্ৰ 2টা দিন বাট চাই আছে আৰু এয়া হ'ব অসম তথা উত্তৰ পূবৰ ইতিহাসত প্ৰথম ঘটনা ইতিমধ্যে ৰেকৰ্ড ভংগ কৰিছে অসম আৰু উত্তৰ পূবৰ বাহিৰত প্ৰতিদিনেই 50ৰ পৰা ৰৈ ৰৈ বিনালে 24 ঘণ্টাত 1,14,000 অৰ্থাৎ প্ৰতিদিনে 1,24 ঘণ্টাত বিগত 24 ঘণ্টাত 1,14,000 টিকট বিক্ৰী হৈছে প্ৰতিদিনে হাজাৰ টিকট বুকিং প্ৰক্ৰিয়া চলি আছে ধৰি দেশত প্ৰদৰ্শিত হ'ব 600টা দৰ্শনীৰে দেশত প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালে এই ট্ৰেণ্ড অব্যাহত থাকিলে এমাহত 100 কোটি টকা উপাৰ্জনৰ সম্ভাৱনা আছে ছবিখনে বহিৰাজ্যৰ পৰা সকলোৱে আহিছে অহৰহ অনুৰোধ ৰাজ্যৰ বহু হলত ইতিমধ্যে বলিউডৰ শাহৰুখ খান সলমান খানৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে হৈছে জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰে 31 অক্টোবৰ তাৰিখে ছবিখন মুক্তি দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু জুবিন গাৰ্গৰ সৈতে যেনেধৰণৰ ঘটনা সংঘটিত হ'ব সকলোৱে মাজৰ পৰা হঠাৎ বিদায় ল'ব কোনেও ভবা নাছিল কিন্তু জুবিন গাৰ্গৰ সপোন পূৰণ কৰিবলৈ ছবিখনৰ প্ৰযোজক জুবিন গাৰ্গৰ যথেষ্ট চেষ্টা কৰিছিল আৰু 31 অক্টোবৰ তাৰিখে ছবিখন ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ লগে ছবিখন মুক্তিৰ যিহেতু অগ্ৰিম টিকট বুকিং খুলি দিয়া হৈছিল আৰু খুলি দিয়াৰ লগে
দ্ৰুতগতিত টিকট বুকিং প্ৰক্ৰিয়াত থাকিলে শ শ কোটি টকা উপাৰ্জন কৰিব পাৰে বলিউডৰ ইতিমধ্যে ধ্বংস কৰিবলৈ সক্ষম হৈছে ৰৈ ৰৈ বিনালে আৰু শীঘ্ৰেই সলমান খানৰ ছবিৰ ৰেকৰ্ড ভাঙিব জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে